সকলোকে সুখী কৰি ৰাখিব পৰাটো হয়তো আমাৰ হাতত নাথাকিব পাৰে, কিন্তু আমাৰ বাবে যাতে কোনেও দুখত থাকিবলগীয়া নহয় এইটো সদায় আমাৰ হাতত থাকে। যদি তুমি সুখৰ কাৰণে কাম কৰা তেন্তে কেতিয়াও সুখ বিচাৰি নোপোৱা তুমি, কিন্তু যদি তুমি সুখী হৈ কাম কৰা তেন্তে সুখ নিশ্চয় পাবা তুমি। বন্ধুসকল, আপুনি সদায় সুখেৰে থকাটোৱেই আপোনাৰ শত্ৰুবোৰৰ বাবে সবতকৈ উপযুক্ত শাস্তি। জীৱনত আপুনি সুখ তেতিয়াই পাব যেতিয়া নেকি আপুনি যি ভাবে, যি কয় আৰু যি কৰে তাৰ মাজত সমানতা থাকে। এইখন পৃথিৱীত সবতকৈ সুখী মানুহ তেওঁৱেই যিয়ে নেকি নিজৰ সুখতকৈ আনৰ সুখ দেখি বেছি হেপী হ'ব পাৰে। জীৱনত আপুনি কিমান সুখত আছে ইয়াতকৈ বেছি গুৰুত্বপূৰ্ণ কথা এইটোহে যে আপোনাৰ বাবে কিমানজনে সুখত থাকিব পাৰিছে। টকা পইচাই আপোনাক সুখ কিনি দিব নোৱাৰে, কিন্তু ই দুখকে কিছুমান সুখৰ ৰূপত আপোনাক অনুভৱ কৰাব পাৰে। সুখৰে থকাৰ ৰহস্য হৈছে স্বতন্ত্ৰতা, আৰু স্বতন্ত্ৰতাৰ ৰহস্য হৈছে সাহস। যিটো তুমি বিচাৰিছিলা তাক পোৱাটোক সফলতা বুলি কোৱা হয়, আৰু যিটো তুমি পাইছা তাকেই বিচৰাটোক প্ৰসন্নতা বুলি কোৱা হয়। জানানে তুমি মই সদায় ইমান হেপী কেনেকৈ থাকিব পাৰোঁ? কাৰণ মই নিজৰ বাহিৰে আন কাৰোৰে পৰা একো আশা নকৰোঁ। বন্ধুসকল, সদায় হাঁহি থাকিবলৈ শিকক। জীৱনত লাগিলে যিমানেই ডাঙৰ ডাঙৰ সমস্যা নাহক কিয় সদায় তাক ভগৱানৰ ইচ্ছা বুলি ভাবি এটা মিচিকা হাঁহিৰে ঠাণ্ডা মগজুৰে সমাধান কৰিবলৈ শিকক। প্ৰতিটো অন্ধকাৰ ৰাতিৰ পিছত ৰাতিপুৱা নিশ্চয় আহে। তুমি কিছু ধৈৰ্য ধৰা মোৰ বন্ধু, তোমাৰ জীৱনলৈও অতি সোনকালেই সুখৰ আগমন হ'ব। জীৱনত যদি সুখ বিচাৰিছা তুমি তেন্তে তোমাৰ টকা পইচাবোৰক জেপতেই ৰাখিবা, ব্ৰেইনত নহয়। সুখৰে থকাৰ অৰ্থ এইটো নহয় যে আপোনাৰ জীৱনত একো দুখেই নাই। ইয়াৰ অৰ্থ এইটোহে যে আপুনি নিজৰ দুখবোৰক পৰাজয় কৰি সিহঁতৰ ওপৰত জীয়াই থাকিব পাৰিছে। যেনেকৈ আপুনি একেটা কমেডি কথাতেই বাৰে বাৰে হাঁহিব নোৱাৰে, ঠিক একেদৰে আপুনি এটা দুখতেই বাৰে বাৰে কিয় ইমান টেনশ্যনত থাকে? টেনশ্যনত থাকিলেই জানো বন্ধুসকল সমস্যাৰ সমাধান হ'ব? সদায় ইমানেই হেপী থাকা তুমি যাতে মানুহে ভাবিবলৈ বাধ্য হৈ যায় যে ই ইমান সুখত কেনেকৈ থাকিব পাৰে সদায়। এইখন পৃথিৱীত সবতকৈ সুখী ব্যক্তি কোন জানেনে বাৰু আপুনি? যিজনে নেকি বিনা মতলবত কাৰোবাক সহায় কৰে, দুখত কোনেও কাৰো লগ নিদিয়ে। সেয়েহে বন্ধুসকল, সদায় তুমি সুখত থাকিবলৈ যত্ন কৰা। এয়া একো প্ৰয়োজন নাই যে আপুনি কাৰোবাক কিবা মিঠা বস্তু খুৱাই তেওঁৰ মনটোক প্ৰসন্ন কৰক। আপুনি মাথোন মুখেৰে দুআষাৰ মিঠা কথা কৈও তেওঁৰ মনটোক প্ৰসন্ন কৰিব পাৰে। উদাস হৈ থকাৰ কাৰণটো বহুত আছে এইখন পৃথিৱীত, কিন্তু বিনা কাৰণত মিচিকে হাঁহি থকাৰ কথাই বেলেগ। সবতকৈ প্ৰথমে আপুনি সেইজন মানুহক হেপী কৰিবলৈ চেষ্টা কৰক যিজনক নেকি সদায় আপুনি আইনাত দেখে। জীৱনত সবতকৈ বেছি সুখ আমি সেই কামটো কৰি পাওঁ যিটো কামৰ বিষয়ে মানুহে আমাক এই বুলি কয় যে আমি হেনো সেইটো কাম কৰিব নোৱাৰিম। বাহ, তেতিয়া সেই কামটো কৰাৰ মজাই বেলেগ। সুখ হৈছে মানুহৰ তাত থকা এনেকুৱা এটা খাজানা যিটোক নেকি যিমানেই ভগোৱা যায় সিমানেই ই বাঢ়ি যায়। জীৱনত সুখ আৰু দুখ দুয়োটা একেলগে আগবাঢ়ে। যেতিয়া এটা গুচি যায় আনটো এটা স্থান লৈ লয়। সৌভাগ্যৱান সেইজন নহয় যাৰ ভাগ্যখন ভাল, বৰঞ্চ সৌভাগ্যৱান সেইজনহে যিজনে নিজৰ ভাগ্যখনক লৈ সদায় সুখেৰে থাকিব পাৰে। হাঁহি হৈছে এনেকুৱা এটা হীৰাৰ মুকুতা যিটো নেকি নিকিনাকৈয়ে পোৱা যায়, আৰু যেতিয়ালৈকে এই হীৰাৰ মুকুতাটো আপোনাৰ হাতত থাকিব তেতিয়ালৈকে আপোনাক ধুনীয়া দেখিবলৈ আন একো বস্তুৰ প্ৰয়োজন নহয়। আপুনি আনক তেতিয়ালৈকে হেপী কৰিব নোৱাৰে যেতিয়ালৈকে নেকি আপুনি নিজে হেপী নহয়, কাৰণ আপুনি আনক সেইটো বস্তুহে দিব পাৰে যিটো বস্তু নেকি আপোনাৰ হাতত এভেইলেবল থাকে। যিটো মুহূৰ্তত আপুনি হেপী হয় কেৱল সেই মুহূৰ্ততেই আপুনি নিজৰ জীৱনটো উপভোগ কৰে। সেইকাৰণে জীৱনত সদায় হেপী থাকিবলৈ আপুনি জীৱনৰ প্ৰতিটো মুহূৰ্তই উপভোগ কৰক। আপোনাৰ সুখ আপোনাৰ স্বাধীনতাত থাকে। যদি আপুনি স্বাধীন নহয় তেন্তে আপুনি সুখীও নহয়।